আজি ভিডিওটোত মই কথা পাতিবলৈ গৈ আছো কেটামান ৰাখিৰ বিষয়ে যিকেটা ৰাখিৰ মানুহ আসলতে আটাইতকৈ বেছি এই পৃথিৱীত বৰ্তমান সময়ত ধনী বুলি ক'ব লাগিব যদিও আপোনাৰ হে ৰাখিৰে যদি নাম ষ্টাৰ্ট হয় বা আৰম্ভ হয় তেনেহলে এতিয়া যদি আপোনালোকৰ হাতত ইমান বেছি টকা পইচা নাই কিন্তু আহিবলগীয়া টাইমত ভৱিষ্যতে বহুত বেছি ধন সম্পত্তি টকা পইচা হ'বলৈ গৈ আছে কিন্তু মই এটা কথা কম যে আপোনালোকে নিজে কষ্ট কৰিব লাগিব অলপ পৰিশ্ৰম কৰিব লাগিব তেতিয়া আপোনাক ভাগ্যই লগ দিয়া দেখা যাব আৰু কষ্টৰ অবিহনে কিন্তু এই পৃথিৱীত একো আসলতে সম্ভৱ নহয় কিন্তু কষ্ট যদি কৰে হাৰ্ড ওয়াৰ্ক যদি কৰে তেনেহলে নিশ্চয় আপোনাক লাকে লগ দিব ভাগ্যই লগ দিব আৰু আপুনি ভৱিষ্যতে আসলতে বা এতিয়াও বহুত বেছি আসলতে জীৱনত সফল হ'ব পাৰিব মুঠতে এই ৰাখি কেটানো কোন কেটা যিকেটাক বহুত বেছি ভাগ্যশালী বুলি কোৱা হয় বহুত বেছি ধন সম্পত্তি হয় সেইকেটা ৰাখিৰ মানুহৰ গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিও হ'ব কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই ডাইৰেক্ট আহি যাব বিচাৰিছো আজি ভিডিওটোৰ মূল বিষয়টোলৈ আৰু আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত বহুকেটা ৰাখি আছে কিন্তু তাৰে ভিতৰত 4টা ৰাখিক আসলতে বহুত বেছি ভাগ্যৱান বুলি কোৱা হয় বিশেষকৈ মানিৰ ক্ষেত্ৰত অৰ্থনীতিৰ ক্ষেত্ৰত বহুত বেছি আসলতে লাকে লগ দিয়ে সেই ৰাখিৰ কেটাৰে যদি আপোনাৰ নাম ষ্টাৰ্ট হয় আৰু মই এটাকৈ আপোনালোক সকলোকে মই জনাই যাব বিচাৰিম যে কোনটো ৰাখি আটাইতকৈ বেছি ভাগ্যৱান বা কোনটো ৰাখিৰ জাতক জাতিকাসকলে বহুত বেছি টকা পইচা জীৱনত পায় আৰু মই প্ৰথমতে যেটো ৰাখিক ৰাখিব বিচাৰিম হেতু হৈছে সিংহ ৰাখি আৰু সিংহ ৰাখিৰ যিবিলাক মানুহ হয় বহুত বেছি খঙাল হয় তাৰ লগতে এই মানুহবিলাকৰ ওচৰত আসলতে বহুত বেছি ধন সম্পত্তি হয় আৰু মই যিমান দেখিছো আসলতে বহুত বেছি তেওঁলোক পাছলৈ বা এটা টাইমত গৈ আসলতে 30-40 বছৰ হৈ যোৱালৈকে তেওঁলোক বহুত বেছি আসলতে জীৱনত সাকসেস পায় সফলতা পায় কিন্তু কেতিয়াবা তেওঁলোক পিছপৰি ৰৈ যায় কিন্তু জীৱনত তেওঁলোকে বহুত বেছি আসলতে এটা সময়ত নেক্সট লেভেল পাই যায় বুলি ক'ব লাগিব ধন টকা চাৰিওফালৰ পৰা হৈ যায় গতিকে প্ৰথম ৰাখিটো হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ যেটো আটাইতকৈ বেছি ধনী ৰাখি বুলি মই কম হেতু হৈছে সিংহ ৰাখি তাৰ পাছতে আৰু এটা ৰাখিক মই ৰাখিব বিচাৰিম এই লিষ্টত হেতু হৈছে তুলা ৰাখিৰ যদি জাতক জাতিকাই কোনবা এই ভিডিওটো চাই আছে তেনেহলে বহুত বেছি আপোনালোকে ভাগ্যৱান বুলি ভাবক যদি আপোনাৰ ওচৰত এতিয়া কোনো ধৰণৰ টকা পইচা নাই তেনেহলে আহিবলগীয়া টাইমত আপুনি বহুত বেছি ধনী হ'বলৈ গৈ আছে নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰি যাওক আৰু নিশ্চয় আপোনাক ভাগ্যই লগ দিব ভগৱানে আপোনাক লগ দিব আৰু আপুনিও এদিন জীৱনত সফলতা আৰু সফলতা লগাবলৈ সক্ষম হ'ব তাৰ পাছতে আৰু দুটা ৰাখিৰ মই এই লিষ্টত ৰাখিব বিচাৰিম যিকেটা ৰাখিৰ জাতক জাতিকাসকলক আসলতে বহুত বেছি লাকে লগ দিয়া দেখা যায় আৰু বহুত বেছি তেওঁলোকৰ ধন সম্পত্তি হয় প্ৰপাৰ্টি হয় আৰু সেই ৰাখি দুটা হৈছে তুলা ৰাখি ইয়াৰ লগতে বৃশ্চিক ৰাখি তুলা ৰাখি হওক বা বৃশ্চিক ৰাখি হওক এই জাতক জাতিকাসকলক আসলতে বহুত বেছি মানি ধন সম্পত্তি জীৱনত হোৱা দেখা যায় আৰু এই পৃথিৱীত আসলতে তুলা ৰাখিৰ হওক বা বৃশ্চিক ৰাখিৰ হওক বহুত বেছি আসলতে ধনী মানুহ আপোনালোকে পাই যাব আৰু আজি এই ভিডিওটো মই আসলতে ইমানতে সমাপ্তি কৰিব বিচাৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও